মা আমি নলবাৰীত যামেই মন্তব্যক লৈ নলবাৰীত প্ৰতিবাদ অসম জাতীয় পৰিষদৰ নেতা অমৃত খাটনিয়াৰ বিৰুদ্ধে নলবাৰীত ৰাজহুৱা প্ৰতিবাদ নলবাৰী অপমান সহ্য কৰা নহব অমৃত খাটনিয়াৰক গ্ৰেপ্তাৰ কৰক অমৃত খাটনিয়াৰক গ্ৰেপ্তাৰ কৰক এটা ব্যক্তিগত টিভি চেনেলৰ এক অনুষ্ঠানত অসম জাতীয় পৰিষদৰ এগৰাকী নেতাই নলবাৰীক লৈ বিতৰ্কিত মন্তব্য কৰাক লৈ আছে নলবাৰীত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰা হয় জন্ম সৰু সৰু ল'ৰা ছোৱালীয়ে এটা গীত গাব যে মা আমি নলবাৰী যামে মা আমি গৰু চৰু চামে তাৰ বাহিৰে এতিয়া আৰু বিশেষকৈ নলবাৰী ৰাইজক লৈ বিৰূপ মন্তব্য কৰাৰ বিৰুদ্ধে আছে ৰাজপথত নামিল সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠন এটা ব্যক্তিগত টিভি চেনেলৰ অনুষ্ঠানত অসম জাতীয় পৰিষদৰ নেতা অমৃত খাটনিয়াৰে মা আমি নলবাৰীত যামেই মা আমি গৰু চৰক চামেই শীৰ্ষক বক্তব্য কৰিছিল জন্ম সৰু সৰু ল'ৰা ছোৱালীয়ে এটা গীত গাব যে মা আমি নলবাৰী যামে মা আমি গৰু চৰু চামে গৰু চোৰ প্ৰসংগই ৰাজ্যৰ চৌদিশ উত্তাল কৰি ৰখাৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ নেতা অমৃত খাটনিয়াৰে কৰা এই বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আজি নলবাৰী চহৰত প্ৰতিবাদ সাব্যস্ত কৰে বহুসংখ্যক লোকে খাটনিয়াৰ মুৰ্দাবাদ 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 অমৃত খাটনিয়াৰ মুৰ্দাবাদ 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 খাটনিয়াৰক এৰেষ্ট কৰক নলবাৰীৰ বিৰুদ্ধে অপমান সহ্য কৰা নহব নলবাৰী অপমান সহ্য কৰা নহব এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন চক্ৰৱৰ্তীয়ে কয় অমৃত খাটনিয়াৰে বিতৰ্কিত মন্তব্যৰে নলবাৰীৰ মানুহৰ মান সন্মান আৱেগ অনুভূতিক কুঠাৰাঘাত কৰিছে আৰু এই প্ৰতিবাদৰ জৰিয়তে অমৃত খাটনিয়াৰ নামৰ যিগৰাকী ব্যক্তিয়ে নলবাৰীৰ বিষয়ত তুচ্ছ তাচ্ছিল্য কৰিছে নলবাৰীৰ মানুহক বিদ্ৰোহ কৰিছে নলবাৰীৰ মানুহক ঠাট্টামস্কৰা কৰিছে আৰু নলবাৰীৰ মানুহৰ মান সন্মান উন্নীত কৰিবৰ কাৰণে তেওঁৰ বক্তব্যৰ জৰিয়তে চেষ্টা কৰিছে এইগৰাকী ব্যক্তিক নিশ্চিতভাৱে ক্ষমা খুজিবৰ কাৰণে নলবাৰীবাসীৰ ওচৰত আমি আজি সমূহীয়াভাৱে দাবী উত্থাপন কৰিছো এই প্ৰতিবাদী কাৰ্যসূচীত নলবাৰীৰ বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আমাৰ